এসময়ত ছোৱালীজনীক মাৰি পেলোৱাৰ বাবে মাকক পৰামৰ্শ দিছিল একাংশই। দুইখন হাত নথকা ছোৱালীজনী সমাজৰ বাবে বুজা হ'ব বুলি ভাবিছিল একাংশই। ৰাতি দেৰিকৈ ঘৰত আহিলে ঘৃণনীয় মন্তব্য কৰিছিল একাংশই। কিন্তু কাৰো কথাত গুৰুত্ব নিদি ছোৱালীজনীক জীয়াই থকাৰ প্ৰেৰণা দিছিল জন্মদাত্ৰী মাতৃয়ে। জীৱন যুদ্ধত জয়ী হোৱা যুৱতীগৰাকী আন 10জনৰ বাবে এতিয়া প্ৰেৰণাৰ উৎস। হয়, দুইখন হাত নথকা এই যুৱতীগৰাকীৰ নাম সুমি দাস। গুৱাহাটীৰ বাসিন্দা সুমি দাসে হেৰুৱাইছিল নিজৰ দুইখন হাত। কাপোৰ মেলা ৰছী বুলি ভাবি কাৰেণ্টৰ তাৰত হাত দি দিছিল সুমি দাসে। তাৰ পাছত চিকিৎসকে হাত দুইখন কাটি পেলাবলগীয়া হৈছিল। আজি আমি আহিছোঁ শুনাম তাইৰ ভাষ্য। তাই কি কয় শুনক। প্ৰথম অৱস্থাত মানে এই ৰেলগেটৰ দোকান এখন আছিলে মোৰ, তাতে এই দোকানত কাম কৰি আছিলোঁ। সেইখিনি সময়তে তাই গ'ল, গৈ পেলাই মোৰ পৰা পইচা নিলে চানা খাম বুলি লৈ গৈ আৰু লগৰ এজনীৰ লগত যাই সেই তাৰ এডালত ধৰি পেলালে। তাৰ 2009 আছিলে। ধৰি আৰু ওপৰত গুচি গ'ল, পৰিলে তাই। দোকানীৰ ল'ৰাকেইটাই যাই বাঁহেদি মাৰি ওলাই আনিলে। আনোতেতো তাইৰ হুচ মুচ নাই। আমি পাণবজাৰ নিলোঁ। পাণবজাৰৰ পৰা থাকিলোঁ এসপ্তাহ। তো মানে তাই হুচ চুচ অহা নাই, চিৰিয়াছ, পূৰা ব্লাড গৈ আছিলে হাতেদি। সিহঁতে জি এম চি লৈ গ'লোঁ। জি এম চি লৈ যাওঁতে আৰু তো চিৰিয়াছে আইচিউত থৈ দিলে। 3 দিন পিছত হাত এটা কাটিলে, অলপ হুচ আহিলে। 3 হিমোগ্লোবিন আছিলে তাইৰ, সেইকাৰণে হুচ অহা নাছিল। তাৰপিছত আৰু বাইদেউ 2খন হাত কাটিলে, সেইটো অলপ হুচ আহিল। আমি 4 মাহ থাকিলোঁ মেডিকেল। এতিয়াতো আপোনাৰ ছোৱালীয়ে যিহেতু বিভিন্ন প্ৰান্তত গৈ মডেলিং কৰে বা বিভিন্ন ট্ৰফি মানপত্ৰ তেনেকুৱা পায়, এতিয়া কেনেকুৱা লাগে? মনটো ভাল লাগে। আচ্ছা, আমি গম পাইছোঁ কেতিয়াবা মডেলিঙত ৰাতিও হয় আৰু ওচৰ চুবুৰীয়াৰ বিভিন্ন ধৰণৰ কথা কয়, কি কয়? কিছুমানে কৈছিলে যে ইমান ৰাতি তাক এৰি দিয়া, ৰাতি 12 বাজি গ'ল আহিছে। তেতিয়া মই কওঁ আৰু মইতো জানোৱেই, গাড়ীখন পঠাই দিয়ে তাৰ লগৰবিলাকে, সিহঁতে লৈ যায়। মোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে, মই এটা কামত পঠাইছোঁ। যিহেতু তাই আগবাঢ়িব বিচাৰে, বাৰক। মোৰতো ইমান টকা পইচা নাই নহয় যে মই পইচা দি তাইক আগবঢ়াই লৈ যাম। সেইকাৰণে সেইটোতো বাৰু আমাৰ পৰৰ মানুহো কৈছে, নিজৰ মানুহো কৈছে, মানে এইটো অদৰকাৰী হৈ যাব। এনেকুৱা এজনী ছোৱালী মানুহ, হাত ভৰি নাই যদি, তো এইটো বাচি কি হ'ব ন? তো মই আৰু নহয়, ডক্টৰনী বাইদেৱেও ক'লে এইজনীয়ে তোক মানে আগলৈ টানি নিব, তোৰ ল'ৰাই ইমান নোখোৱাই, ছোৱালীজনীয়ে যিমান চাব। এতিয়া সুমি দাস যে বৰ্তমান যি অৱস্থাত আছে, তেওঁলোকে লাজ পাব নিশ্চয়। যিসকলে কৈছিলে যে বেজী মাৰি পেলাই দিয়া বুলি, লাজ পাব মানে মৰিয়ে গ'ল, ৰ'ব। লাজৰ পাব। ওচৰ চুবুৰীয়া কি বুলি কয়? একো নকয় তেওঁলোকে এতিয়া। আগতে কৈছিলে বা কিয় ইমান ৰাতি কৰি আহে, বা কিয় আপুনি সদায় সদায় পঠাই দিয়ে, এনেকৈ ঘূৰি ফুৰে হেন তেন। তো মইতো জানিছিলোঁ তাই ক'ত যায়, কি কথা। মই ইমান গাত লগোৱা নাই আৰু।